নমস্কাৰ, আজি আমি আলোচনা কৰিম পঞ্চমুখী হনুমানৰ প্ৰতিমূৰ্তি ঘৰত ৰাখিলে আমি কেনেকুৱা ধৰণৰ সুফলাফল পাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। পঞ্চমুখী হনুমানে দূৰ কৰে সকলো সংকট। হিন্দু শাস্ত্ৰত পঞ্চমুখী হনুমান 5 শক্তিশালী অৱতাৰৰ প্ৰাণকেন্দ্ৰ বুলি উল্লেখ আছে। মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ পূজাৰ বাবে সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি যেতিয়াই জীৱনত কোনো ডাঙৰ সমস্যা বা কোনো গ্ৰহণৰ দুখ সৃষ্টি হয়, তেতিয়াই একাগ্ৰ মনেৰে হনুমানক স্মৰণ কৰিলে সকলো বাধা দূৰ হয়। ঘৰতে পঞ্চমুখী হনুমানৰ প্ৰতিষ্ঠা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয়, সংকটমোচক হনুমানে সকলো নেতিবাচক শক্তি আঁতৰাই পেলায়। হনুমানক ৰুদ্ৰবধ বুলিও জনা যায়। পিছে ঘৰৰ কোনটো দিশত পঞ্চমুখী হনুমানক ৰাখিব, কোন দিশত স্থাপন কৰিলে ঘৰটো ইতিবাচক প্ৰভাৱ পৰিব পাৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰত পঞ্চমুখী হনুমানৰ মূৰ্তি স্থাপন কৰিলে ইতিবাচক শক্তি আহিব আৰু সংকট দূৰ হয় বুলি বিশ্বাস কৰা হয়। পঞ্চমুখী হনুমানৰ 5 মুখে প্ৰতিনিধিত্ব কৰে বেলেগ বেলেগ বৈশিষ্ট্যৰ প্ৰতীক। ঘৰৰ উত্তৰ-পূব কোণত পঞ্চমুখী মূৰ্তি ৰাখিলে ইতিবাচক প্ৰভাৱ আহে, কিয়নো ই নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও এই মূৰ্তি দক্ষিণমুখী কৰি ৰখাৰ ফলত অশুভ শক্তিৰ প্ৰভাৱৰ পৰা সুৰক্ষা নিশ্চিত কৰে। সামগ্ৰিকভাৱেও ই পৰিয়ালত সম্প্ৰীতি, শক্তি আৰু আধ্যাত্মিক সুস্থতা বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। পঞ্চমুখী হনুমান মূৰ্তিটো ঘৰৰ ভিতৰত থাকিলে ইতিবাচক শক্তিৰ বিকাশ আৰম্ভ হয়। অশুভ শক্তিৰ ওচৰ চাপিব নোৱাৰে। ফলত যিকোনো ধৰণৰ ক্ষতিৰ বিপদাশংকা কমি যায়। ঘৰত পঞ্চমুখী হনুমানৰ ছবি এখন ৰাখিলে মনৰ শক্তি বহু পৰিমাণে বৃদ্ধি পাব। জীৱনৰ পথত কোনো বাধাই সফলতাৰ পথ বন্ধ কৰিব নোৱাৰে। বিশ্বাস কৰা হয় যে হনুমানৰ আশীৰ্বাদত মন আৰু মগজৰ শক্তি ইমানেই বৃদ্ধি পায় যে চৰম সফলতা লাভ কৰিবলৈ সময় নালাগে। তাৰ লগতে অৰ্থনৈতিক সমৃদ্ধিও দৈনন্দিন সঙ্গী হৈ পৰে। শাস্ত্ৰৰ মতে পঞ্চমুখী হনুমানৰ প্ৰতিমূৰ্তি ঘৰৰ মূল দুৱাৰত ৰাখিলে যিকোনো ধৰণৰ অৰ্থনৈতিক ক্ষতিৰ আশংকাও কমি যায়। অৰ্থাৎ পঞ্চমুখী হনুমানৰ প্ৰতিমূৰ্তি ৰাখিব লাগে প্ৰৱেশ দুৱাৰত। ঘৰৰ মূল দুৱাৰত পঞ্চমুখী হনুমানৰ প্ৰতিমূৰ্তি ৰাখিব লাগে। আমাৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নতুন বন্ধু-বান্ধৱীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।